মছজিদৰ ইমামৰ ওপৰত বজৰং দলৰ আক্ৰমণ। ঠিকেই শুনিছে, এজন মছজিদৰ ইমামত বজৰং দলৰ কিছুমান পাখণ্ড, কিছুমান গুণ্ডাৰ আক্ৰমণ। এই ঘটনা সংঘটিত হৈছে লামডিং ইটাভাটা মছজিদৰ ইমামক একাংশ বজৰং দলৰ গুণ্ডায়ে সব কেনেকা বৰ্বৰভাৱে আক্ৰমণ কৰিছে। মই স্ক্ৰীনত দি দিছো, ভিডিঅ'ত দেখি পোৱা এই মানুহজন, এই কালপিটজন হাতত মোবাইল, এই ভিডিঅ' ৰেকৰ্ড কৰি আছে। এইজন অমিত পালৰ নেতৃত্বত 20জন বজৰং দলৰ যুৱকে গৈ এইজন মছজিদৰ ইমামক আক্ৰমণ কৰিছে। মছজিদৰ ইমামৰ দুখ কি আছিল? তেওঁ ইটাভাটা মছজিদৰ ইমাম, তেওঁ আমটিলাত এখন ঘৰত টিউচন কৰাব গৈছিল। এখন ঘৰত কেইজনমান কোন ল'ৰা ছোৱালীক টিউচন কৰাব গৈছিল, আৰু এইজন কালপিট অমিত পালে এইজন ইমামক আক্ৰমণ কৰিবলৈ প্ৰায় 20জন যুৱক লৈ গৈছিল। এইজন অমিত পাল, মই আৰক্ষী অধীক্ষক, মই আপোনাক অনুৰোধ কৰিম, অহা 24 ঘণ্টাৰ ভিতৰত এইজন অমিত পালক যদি আপুনি বিহিত ব্যৱস্থা নলয়, আমি কিন্তু ৰাজপথত নামিবলৈ বাধ্য হ'ম। ৰাজপথত নামিম। এজন মছজিদৰ ইমামৰ ওপৰত আক্ৰমণ কেতিয়াও সহ্য নকৰো, কৈ দিছো, কেতিয়াও সহ্য নকৰো। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ অহা 24 ঘণ্টাৰ ভিতৰত ন্যায় পালে আমি ৰাজপথ অৱৰোধ কৰিম, আমি ৰাজপথত ন্যায় বিচাৰি নামিম। কাৰণ মছজিদৰ ওপৰত বজৰং দলে কিয় আক্ৰমণ কৰিব? এজন মানুহৰ ঘৰত গৈ কিয় আক্ৰমণ কৰিব? ইমান সাহস ক'ৰ পৰা হৈছে এইজন অমিত পালৰ ইমান সাহস ক'ৰ পৰা হৈছে? ক'ত ইমান সাহস পালে? মই লামডিং আৰক্ষী অধীক্ষকক মই অনুৰোধ কৰিম, অনতি পলমে এই অমিত পালৰ লগত থকা প্ৰতিজন ব্যক্তিক আইনৰ আওতালৈ আনক, আৰু অমিত পালক অনতি পলমে গ্ৰেপ্তাৰ কৰক, অন্যথা আমি জাগি উঠিলে কিন্তু অমিত পালক বহুত শাস্তি দিব লাগিব। গতিকে এইখিনি আইনৰ আওতালৈ আনক, অন্যথা আমি ক্ষান্ত নাথাকো, কৈ দিছো।